ৰাতিপুৱা উঠি এতিয়া বছ একচুৱেলি মুখ চুখ ধুই পিনি অলপ কাপোৰ ধুবলৈ আছিলে কাপোৰখিনি থৈ দিয়া আছে ৱাশ্বিং মেচিনত তো কাপোৰখিনি উলিয়াই ল'ম এতিয়া তাৰপিছত এজেগাত ফুৰিবলৈ যাম আজি আৰু অলপ কাম আছে নিজৰ চ' অফিচিয়েল কাম অলপ আছে সেইখিনি খতম কৰিম শেষ কৰি পিনি তাৰপিছত ফুৰিবলৈ যাম এতিয়া এনেই কাপোৰখিনি ৰ'দত দি লওঁ ৱাশ্বিং মেচিনটোত দি থৈ দিছোঁ কাপোৰখিনি মেলি দিলোঁ বেছি দিন নালাগে আমাৰ ইয়াত শুকাবলৈ খুব বেছি 10 মিনিটৰ ভিতৰত গোটেই কাপোৰবোৰ শুকাই মেলি ৰেডি হৈ যাব ইমান টেনশ্যন নাই জাষ্ট অলপ দেৰি কাৰণে থ'ব লাগে কিয়নো ড্ৰাই ক্লিন হোৱাৰ পিছত মানে অলপ দেৰি ৰ'দত দিলে স্মেলটো নাহে একচুৱেলি নহ'লে তেনেকৈ যদি ৰুমত থৈ দিয়ে তেনেকৈও শুকাই যাব কিন্তু স্মেল এটা আহে মানে সেইকাৰণে বেটাৰ অলপ দেৰি 10 মিনিট ৰ'দত দিলে ধুনীয়াকৈ শুকাব তাৰপৰা স্মেলটো নাহে মই য'ত আছোঁ সেইখন এখন চট হয় আপোনাৰ ধৰক 2nd ফ্ল'ৰ হয় এইটো আমাৰ 2nd ফ্ল'ৰ চাবলৈ গ'লে 3rd ফ্ল'ৰ হয় 1st, 2nd, 3rd ফ্ল'ৰ হয় তো 3rd ফ্ল'ৰ পৰা মই অলপ এনেই মোৰ ওচৰে পাজৰে ভিউটো দেখাইছোঁ আপোনালোকক এয়া হৈছে মোৰ লগৰ পংকজ আমি একেলগে বহুত আগৰ পৰা কাম কৰা এয়া বিৰম সকলোৱে চিনি পায় আৰু এয়া মই গৈ আছোঁ পংকজৰ ৰুমলৈ তাৰ গাড়ীত এয়া ট্ৰেফিক পইণ্ট পাইছোঁ এতিয়া জাষ্ট আবুধাবিৰ এইটো চাবিয়া বুলি কয় একচুৱেলি এয়া ৰাস্তা চাইছে আপোনাৰ কেনেকুৱা সুন্দৰ জেগা একদম ধুনীয়া জেগা একজেক্টলি ৰখি দিবলগীয়া হৈছে কিয়নো মানুহে এনেকৈ খোজকাঢ়িলে আমি একচুৱেলি গাড়ীবোৰ সদায় ৰখি দিয়ে ফুটপাথত যেতিয়া কোনোবা যায় এই ৰুলটো সকলোৱে ফ'ল' কৰিবলৈ মোৰ বহুত ভাল লাগিলে এই ৰুলটো কিয়নো এটা ছেফ সকলোৰ কাৰণে ভাল ষ্টেপ এয়া হৈছে পংকজ য'ত থাকে এই বিল্ডিংটো হয় একজেক্টলি চ' ইয়াতে এণ্ট্ৰি হয় আমি লিফ্টেদি ওপৰলৈ যাম এতিয়া চ' এয়া আহিলোঁ আমি লিফ্টৰ ভিতৰত এই লিফ্টৰ ভিতৰত সোমাই আমি এতিয়া ওপৰলৈ যাম তাৰ ৰুমলৈ চ' এইটো হৈছে তাৰ ৰুম য'ত তেওঁ ফেমিলি লৈ থাকে কিন্তু ফেমিলি এতিয়া ঘৰত আছে তাৰ কিছুমান পাৰ্চনেল কিছুমান অসুবিধা হোৱাৰ কাৰণে ফেমিলি ঘৰত থৈ আহিছে চ' ফেমিলি আহিব অলপ পিছতে কিন্তু বাট আজি আমি কেতিয়া থাকিম এতিয়া থাকিম মানে কি আৰু অলপ দেৰি আমি কথা চথা পাতিম আৰু বহুত দিনৰ লগ পাইছোঁ যেতিয়া তো ৱাও সুন্দৰ ৰুম ইয়াৰ ই একচুৱেলি এতিয়া চাহ খাবৰ কাৰণে কিবা কিবি মঙুৱাইছে একচুৱেলি চাহ মঙুৱাইছে লগতে কিবা কিবি মঙুৱাইছে আৰু খাম আৰু এতিয়া চাহ তাহ খাই অলপ বাহিৰলৈ ওলাই যাওঁ আমি
আজি বহুত দিনৰ মই পুৰণা লগৰ এজন লগ পালোঁ, নাই কমেও 6 বছৰ হৈ গ'ল। তো তাৰ লগত ওলাই আহিছোঁ আজি। বহুত দিনৰ মই লগ পাইছোঁ, আমাৰ বহুত মানে পুৰণা কোম্পানী আমি যেতিয়া জইন কৰিছিলোঁ একেলগে জইন কৰা, কিন্তু সেই তাৰ পৰা মই আহিছিলোঁ আপোনাৰ 2017 পৰা আজি 6 বছৰে হ'ল ইয়াত 2023 চলি। বহুত দিনৰ মই লগ পাইছোঁ, লগৰ ল'ৰাজন দেখাইছোঁ আপোনালোকক দেই। এয়া আমাৰ হৈছে পংকজ চেত্ৰী। চ' আমি দুয়োটাই একেলগে কাম কৰা প্ৰায় আমি 5 বছৰমান একেলগে তো একেলগে কৰাৰ পিছত তাৰপৰা মই ওলাই দিলোঁ 6 বছৰ গেপ হৈ গ'ল। 6 বছৰ পিছতে আকৌ আমি লগ পাইছোঁ। তো আজি ফাইনেল লগ পাই ওচৰতে দেই, এতিয়া ওচৰতে আছোঁ মানে বেছি দূৰ নহয়। এইডোখৰ জেগা চাবিয়া 10 তো আমাৰো বেছি দূৰ নহয়, ওচৰতে আছে। তো খুব বেছি গাড়ীৰে গ'লে 5-10 মিনিট লাগে, 10 মিনিট লাগে। তো আজি আহিছোঁ, অলপ লগ কৰি দিছোঁ লগতে। আজি অলপ দুইজনে মিলি বহুত সময় একেলগে খাম, তো অলপ দেখাই আছোঁ। আহিব মন আছিলে, মই ফাইনেলি খাই বৈ আমি দুইটাই হ'ল দবাই খালোঁ একচুৱেলি বহুত দিনৰ মূৰত। মাছ আছে, ভাত পানী খাই এতিয়া জাষ্ট যাব লৈছোঁ। ই থ'বগৈ, এখন ইয়াৰ গাড়ী হয়। থ'বই লাগিব ন, ইয়ে আনিলে, ইয়ে থ'বলৈ যাব এতিয়া আমাক। চ' বহুত দিনৰ মূৰত ভাল লাগিলে, এনজয় কৰি পিনে আমি খানা চানা খাই। 6 বছৰ পিছত ই নিজৰ গাড়ীত থৈ আহিবগৈ এতিয়া। চ' আৰু এজন আছে, সি এতিয়া খাই আছে, তো তাকো ল'ম, লৈ মেলি আমি দুইটা যাম আৰু গান শুনি অসমীয়া গান লগাই শুনি গৈ থাকিম এতিয়া। ইয়াত বিদেশত আপোন মানুহ। ফাইনেলি ৰুমত পালোহি। এতিয়া পংকজ যাব লৈছে, আমাক থলেহি ৰুমত আহি পিনি নিজৰ ৰুম যাই মানে रोहन विराम। तो फाइनली सबको आज के लिए इतना ही। गुड नाइट। ठीक है, हाँ, थैंक यू, बाय। চ' ফাইনেলি পংকজক বিদায় দিছোঁ। সকলোৱে যাতে এনেধৰণে থাকে, যেতিয়াই লগ নাপাব লাগে একদম হাঁহি ধেমালি হৈ থাকিব লাগে চবৰে লগতে। পৃথিৱীখন ঘূৰণীয়া, আকৌ লগ পাম। তো সেই আশাৰে মই পংকজক বিদায় দিছোঁ আৰু সকলোকে বিদায় দিছোঁ। আজি ভিডিঅ'টো লৈ পিনি আকৌ নতুন এটা ভিডিঅ' লৈ আহিম। বাই বাই।